তিয়হবিধ গ্ৰীষ্মকালীন পাচলি। এই পাচলি ৰান্ধি বা কেঁচাই খাব পাৰি। সাধাৰণতে চালাড হিচাপে তিয়হৰ চাহিদা গোটেই বছৰ জুৰি দেখা পোৱা যায়। গৰম জলবায়ু তিয়হৰ বাবে দৰকাৰী। 25 পৰা 35 ডিগ্ৰী চেণ্টিগ্ৰেডৰ উষ্ণতা তিয়হ খেতিৰ বাবে সুবিধাজনক। অত্যাধিক বৰষুণৰ সময়ত তিয়হৰ কলিবোৰ নষ্ট হয়। অতি ঠাণ্ডাত তিয়হৰ গছ নাবাঢ়ে। মাটি নিৰ্বাচন কেনেদৰে কৰিব? পানী জমা নোহোৱা ওখ ৰ'দ ঘাই বালিচহীয়া মাটি তিয়হ খেতিৰ বাবে উপযোগী। অৱশ্যে জৈৱিক সাৰ অৰ্থাৎ গোবৰ বা পচন সাৰ প্ৰয়োগ কৰি পলসুৱা আলতীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি। বীজৰ পৰিমাণ আৰু ৰোপণ পদ্ধতি। তিয়হৰ ৰোপণ সামগ্ৰী হ'ল বীজ। প্ৰতি বিঘা মাটিত তিয়হৰ খেতি কৰিবৰ বাবে আৱশ্যকীয় বীজৰ পৰিমাণ হৈছে 300 গ্ৰাম অৰ্থাৎ প্ৰতি হেক্টৰ মাটিৰ বাবে 2.25 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। বছৰটোৰ দুটা সময়ত তিয়হৰ খেতি সাধাৰণতে কৰা হয়। বসন্তকালত অৰ্থাৎ চত বহাগ মাহত ফল চপাবৰ বাবে কৰা খেতি আৰু গৰম কালত অৰ্থাৎ জেঠ আহাৰ শাওণ মাহত ফচল চপাবৰ বাবে কৰা খেতি। বসন্তকালত হোৱা খেতি সাধাৰণতে মাটি তিয়হ বোলা হয়। মাটি তিয়হৰ ক্ষেত্ৰত থলুৱা সঁচাই ব্যৱহাৰ কৰা হয়। এই মাটি তিয়হৰ গছবোৰৰ তলত মাটিত নৰা বা খেৰ পাৰি মাটিত বগাবলৈ দিয়া হয়। মাটিত তিয়হৰ বীজ সাধাৰণতে শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। দুটা শাৰীৰ মাজত 5 ফুট ব্যৱধান ৰাখিব লাগে আৰু প্ৰতি দুজোপা গছৰ মাজত ব্যৱধান ৰাখিব লাগে 4 ফুট। গৰম আৰু বাৰিষা কালৰ বাবে কৰা তিয়হ খেতিত অৰ্থাৎ জেং দি বা বাঁহৰ চাং সাজি তাত গছ বগাবলৈ দি কৰা খেতিত দুটা শাৰীৰ মাজত ব্যৱধান ৰাখিব লাগে 1.2 মিটাৰ আৰু দুজোপা গছৰ মাজত ব্যৱধান ৰাখিব লাগে 3 ফুট অৰ্থাৎ 90 চেণ্টিমিটাৰ। অৱশ্যে তিয়হৰ বীজবোৰ একোটা ঘূৰণীয়া টিপত 2-3টাকৈ সিঁচা হয় আৰু এটা টিপৰ পৰা আনটো টিপলৈ ব্যৱধান মাটি তিয়হৰ ক্ষেত্ৰত 4 পৰা 5 ফুট আৰু জেং তিয়হৰ ক্ষেত্ৰত 4 ফুট। সাৰৰ পৰিমাণ আৰু প্ৰয়োগ। তিয়হৰ খেতিৰ বাবে বাছনি কৰা মাটিডোখৰ কেইবাবাৰো হাল কোৰ মাৰি শেষৰবাৰ হাল মৰাৰ আগতে বিঘাই প্ৰতি 12 কিলোগ্ৰাম ইউৰিয়া, 36 কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু 16 কিলোগ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। অনুমোদিত সাৰৰ আধা ভাগ ইউৰিয়া আৰু সম্পূৰ্ণ ভাগ ছুপাৰ ফছফেট আৰু পটাছ সাৰ শেষৰবাৰ হাল বোৱাৰ সময়ত আৰু বাকী থকা আধা ভাগ ইউৰিয়া অৰ্থাৎ 6 কিলোগ্ৰাম সাৰ পুলি গজাৰ 30 দিনৰ পিছত গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। পৰিচৰ্যা। তিয়হৰ পুলিবোৰ গজি উঠাৰ এমাহৰ পিছত গছৰ গুৰিৰ পৰা বন বাটবোৰ আঁতৰাই পেলাব লাগে আৰু গছৰ গুৰিত বাকী থকা ইউৰিয়া সাৰখিনি গোবৰৰ লগত মিহলাই সমভাৱে প্ৰয়োগ কৰি গুৰিত বাকী থকা পাতলীয়াকৈ মাটি চপাই দিব লাগে। গছবোৰ যেতিয়া বগাবলৈ আৰম্ভ কৰিব তেতিয়া বাঁহৰ জেংপুটি বগাবলৈ সুবিধা কৰি দিব লাগে। জেঠ আহাৰ মাহত খৰাং বতৰত সুবিধা অনুযায়ী পানীৰ যোগান ধৰিব পাৰিলে ভাল। তিয়হবোৰ কুমলীয়া হৈ থকা অৱস্থাত গছৰ পৰা ছিঙিব লাগে। তিয়হৰ গছৰ ফলৰ উৎপাদন বঢ়াবৰ বাবে পুলিবোৰ 3 পৰা 4 পটীয়া হওঁতে ইথ্ৰেল নাইবা মেলিক হাইড্ৰাজাইড নামৰ হৰম'ন 1 গ্ৰাম 5 লিটাৰ পানীত মিহলাই ছটিয়াব লাগে। শস্য ৰক্ষা। তিয়হত সঘনাই পাউডাৰী মিলডিউ বেমাৰ হোৱা দেখা পোৱা যায়। আক্ৰান্ত গছৰ পাতত বগা পাউডাৰৰ দৰে চামনি পৰে আৰু ৰোগৰ প্ৰকোপ বাঢ়িলে পাত আৰু কাণ্ড শুকাই যায়। ৰোগৰ আৰম্ভণিতে গছজোপাত পানী ভালদৰে ছটিয়াই ৰোগ নিৰাময়ৰ বাবে কেৰাথেন বা ছালফেক্স নামৰ ঔষধ 5 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। ডাউনি মিলডিউ। এই বেমাৰ হ'লে পাতত হালধীয়া ৰঙৰ কুণীয়া দাগ পৰে। পাতবোৰ হালধীয়া পৰি শুকাই যায়। এই ৰোগৰ নিবাৰণৰ বাবে ৰিডোমিল Z72 নাইবা ইণ্ডোফেল M45 3 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। এন্থ্ৰাকনোজ ৰোগ। এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা গছবোৰৰ পাতবোৰত কণীয়া নাইবা ঘূৰণীয়া আকাৰৰ মুগা বৰ্ণৰ দাগ পৰে আৰু লাহে লাহে পাতবোৰ শুকাই যায়। ফলবোৰত ঘূৰণীয়া জলসিক্ত দাগ পৰি পাছলৈ ঘাঁৰ দৰে হৈ পৰে। ডেৰোচাল নামৰ ঔষধবিধৰ 2 গ্ৰাম 1 কিলোগ্ৰাম বীজৰ লগত ভালদৰে মিহলাই সিঁচাৰ আগতে শোধন কৰি ল'ব লাগে। শস্যৰ ক্ষেত্ৰত এই ৰোগে দেখা দিয়াৰ লগে লগে ইণ্ডোফিল M45 বা ডাইথেন Z78 নামৰ ঔষধ 3 গ্ৰাম প্ৰতি লিটাৰ পানীত ভালদৰে মিহলাই 10 দিনৰ অন্তৰালত 2 বা 3 বাৰ স্প্ৰে কৰিলে ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। মোজাইক ভাইৰাছ। এই ৰোগে আক্ৰমণ কৰিলে পাতবোৰৰ দাঁতিবোৰ বেছিকৈ কেঁকুৰা হৈ পৰে। পাতৰ আকাৰ সৰু হয় আৰু বৰণ ডাঠ আৰু পাতল সেউজীয়াৰ সংমিশ্ৰণ হয়। এই বেমাৰৰ বীজাণু মোৱা পোকে বিয়পায়। এই বেমাৰ নিয়ন্ত্ৰণৰ বাবে ৰগৰ নাইবা মালাথিয়ন 50 EC 1.5 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। কীট পতংগ নিয়ন্ত্ৰণ। কোমলীয়া তিয়হত কেতিয়াবা বৰল পোকে আক্ৰমণ কৰি যথেষ্ট অনিষ্ট কৰা দেখিবলৈ পোৱা যায়। তাৰোপৰি এপিলেকনা বিটল
মোৱা পোক আৰু ৰঙা কলা ফুটফুটীয়া পামকিন বিটল পোকেও আক্ৰমণ কৰি গছজোপা নিকটীয়া কৰা দেখা যায়। এই ক্ষেত্ৰত মালাথিয়ন 50 EC দৰৱ এচামুচ 2.5 লিটাৰ পানীত অৰ্থাৎ 2 মিলিলিটাৰ দৰৱ 1 লিটাৰ পানী অনুপাতত মিহলাই লগত 3 গ্ৰামমান গুড় মিহলাই ছটিয়াব লাগে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।